Hello friends, আজি আপোনালোকক দেখুৱাই দিব লৈছো MS Wordত অসমীয়া RamdhenuPlus আপুনি কেনেকৈ টাইপ কৰিব আৰু লগতে হিন্দী কেনেকৈ টাইপ কৰিব MS Wordৰ মোৰ লগত 4টা ভাৰ্সন আছে MS Word 2007 10 13 আৰু 16 গুটিকেইটাতে দেখাই দিম লগতে Excelত আপুনি টাইপ কৰিব কেনেকৈ তাকো দেখুৱাই দিম সো প্ৰথমতে আহো আমি RamdhenuPlus RamdhenuPlus টো আপুনি ওপেন কৰিব ওপেন কৰাৰ পিছত ইয়াতে প্ৰথমতে অসমীয়াৰ কাৰণে অসমীয়া যি এই 4টা কিবোৰ্ড লেআউট আছে 4টা কিবোৰ্ড লেআউটৰ ভিতৰত যিটো আপোনাক লাগে আপুনি হেতু ব্যৱহাৰ কৰিব মই Assamese স্মাৰ্ট ফনেটিকটো ব্যৱহাৰ কৰিম এতিয়া ইয়াতে সব ইউজ কন্ট্ৰোল স্ক্ৰল কি এইটো মই অন কৰি লৈছো আৰু ফন্ট অটো চেঞ্জ অন কৰিছো ইয়াতে এটা কথা কৈ থওঁ যে এই ফন্ট অটো চেঞ্জ মানে হল এই লিষ্টত নরমাল ফন্ট আছে নিউমেৰিক ফন্ট আৰু ইংলিশ ফন্ট এই ফন্ট বিলাক অটোমেটিক্যালি টাইপিং কৰা সফটওয়্যাৰটোত বা এপ্লিকেশনটোত চেঞ্জ হোৱাতে অটো ফন্ট চেঞ্জিং টেকনলজি বুলি কোৱা হয় সো এই ফন্ট অটোমেটিক্যালি ফন্ট চেঞ্জ কৰা টেকনলজিটো 2007 মাইক্ৰসফট অফিচৰ বা মাইক্ৰসফট ওৱৰ্ডৰ 2007ত কাম কৰিব আৰু পেজ মেকাৰৰ যিকোনো ভাৰ্সনত কাম কৰিব সো আমি এতিয়া যেহেতু প্ৰথমতে আমি MS Word 2007 ব্যৱহাৰ কৰিম গতিকে অটো ফন্টটো কাম কৰিব আৰু অটো ফন্টটো এই কাৰণে আমি অন কৰি দিছো ইয়াতে আপোনাৰ ABTT গীতাঞ্জলি ফন্টটো মই ব্যৱহাৰ কৰা আছে 26 নম্বৰ মই প্ৰিভিয়াস মাৰি ইয়াতে চেঞ্জ কৰি ললো 001 কৰি ললো ইয়াতে গীতাঞ্জলি লাইট ফন্টটো আহিছে গীতাঞ্জলি P লাইট নিউমেৰিক ফন্টৰ কাৰণে আৰু ইংলিশ ফন্টৰ কাৰণে টাইমছ নিউ ৰোমান আপোনালোকে ইয়াতে চেঞ্জও কৰি লব পাৰে টাইমছ নিউ ৰোমানৰ ঠাইত মই এৰিয়েল বা কিবা এনেকে ধৰণে আপুনি লৈ লব পাৰে আৰু সুবিধাৰ কাৰণে আমি এটা লিষ্ট বনাই দিছো সো লিষ্টটো আপুনি অটোমেটিক্যালি ইয়াতে নেক্সট মাইলে নেক্সট লিষ্টত আহি যাব কিছুমান আৰু যদি ইয়াৰ উপৰিও কিবা চেঞ্জ কৰিব বিচাৰে কৰি লব পাৰে এতিয়া আমি আৰম্ভ কৰো MS Word 2007 সো MS Word 2007ত ইয়াতে সব হোম বাটনত আপোনাৰ ফন্ট চেঞ্জ কৰে ইয়াতে যেটো আছে ইয়াতে আপুনি প্ৰথমতে এটা ক্লিক কৰক কৰি মই ফন্ট সাইজটো অলপ ডাঙৰ কৰি লৈছো দেখুৱাত সুবিধা হ'ব গতে সব 24 কৰি দলো আৰু ইয়াতে সব ইংলিশ ফন্ট এটা ক্যালিব্ৰি ফন্টটো আপোনাৰ সিলেক্ট হৈ আছে কিন্তু আমাৰ ইয়াতে ৰামধেনুত মই ল্যাঙ্গুৱেজত আসামিজ স্মাৰ্ট ফনেটিক ব্যৱহাৰ কৰিছো আৰু সেটিংছত আসামিজ ৰামধেনু ফন্ট আৰু পেজ মেকাৰ মোডত থাকিলে হ'ব যেহেতু আপোনাৰ গীতাঞ্জলি ফন্টত কাম কৰিছো গতে পেজ মেকাৰ মোডতে কাম কৰিব পাৰিব আৰু বাকি ধৰক ইউনিকোড ফন্টটো যেনেকৈ ABTT গীতাঞ্জলিত কৰিলে আপুনি CS মোডত কৰি লব পাৰে এতিয়া মই এটো মিনিমাইজ কৰি দিলো কৰি এতিয়া টাইপ কৰি চাম ইয়াতে সব ফন্ট নেমটো ইংৰাজী ফন্ট এটা আছে কিন্তু মই টাইপ কৰাৰ লগে লগে এতিয়া ধৰ মই কে কৰিলো ক আহিব ফন্ট নেমটো অটোমেটিক্যালি চেঞ্জ হৈছে সো এটো হল অটো ফন্ট চেঞ্জিং টেকনলজি আপোনাৰ ফন্টটো অটোমেটিক্যালি লব কে মই ধৰ কিও মাৰো KIYO কিও বা KIY এতিয়া মই ধৰক ইয়াৰ মাজত যদি নিউমেৰিক ফন্ট টাইপ কৰিব লাগে মই ধৰক 1 মাৰিলো 2 3 4 অটোমেটিক্যালি ফন্টটো চেঞ্জ হৈ গীতাঞ্জলি P লাইটলৈ সো MS Wordত এনেকে ধৰণে আপুনি টাইপ কৰিব লাগিব কিন্তু এটা কথা আকৰবাৰ কৈ থওঁ যে আপুনি প্ৰথম টাইপ কৰা আগতে কাৰ্সাৰটো মাউসৰ কাৰ্সাৰটো আপুনি ইয়াত একবাৰ নিব লাগিব বা ইয়াত একবাৰ ক্লিক কৰি ল'ব লাগিব ক্লিক নকৰিলো এবাৰ এটলিষ্ট ফন্টৰ ওপৰত লৈ যাব লাগিব লৈ গলে RamdhenuPlus লগত কানেকশন হ'ব আৰু লগে লগে আপুনি ইয়াতে অটো ফন্টটো কাম কৰিব সো এতিয়া আপুনি আকৌ ধৰক ইয়াৰ মাজত যদি নিউমেৰিক লিখা হল এতিয়া আপুনি ধৰক ইংৰাজী লিখিব লাগে সো আমি ইয়াতে সব ৰামধেনুত ইয়াতে ইউজ কন্ট্ৰোল স্ক্ৰল কি অন কৰি থোৱা আছে গতিকে ইয়াৰ মিনিংটো হল কন্ট্ৰোল কিটো দুবাৰ প্ৰেছ কৰিলে আপোনাৰ কন্ট্ৰোল কি মানে কিবোৰ্ডত থকা যেটো কন্ট্ৰোল কি আছে সো এই কন্ট্ৰোল কিটো আপুনি দুবাৰ যদি টিক টিক কৈ দুবাৰ প্ৰেছ কৰে একেলগে তেনে হলে ইংৰাজী যদি আপুনি টাইপ কৰিছে অসমীয়ালৈ গুচি যাব বা অসমীয়াত টাইপ কৰি আছে যদি ইংৰাজীলৈ গুচি যাব সো এতিয়া মই চাব আপোনাৰ এতিয়া অলৰেডি অসমীয়াত টাইপ কৰি আছো আমি এতিয়া ইংৰাজীত যাব কাৰণে মই কন্ট্ৰোলটো দুবাৰ প্ৰেছ কৰিছো দুবাৰ প্ৰেছ কৰাৰ লগে লগে ইংৰাজী মোডলৈ অটোমেটিক্যালি গুচি গল এতিয়া মই ইয়াতে ইংৰাজীটো টাইপ কৰিলো সো ইংৰাজী টাইপ কৰাৰ পিছত মোৰ ধৰক এতিয়া ইংৰাজী কৰা টাইপ কৰা হৈ গল এতিয়া অসমীয়া টাইপ কৰিবৰ কাৰণে কন্ট্ৰোল কিটো আকৌ এবাৰ দুবাৰ প্ৰেছ কৰিলো দুবাৰ প্ৰেছ কৰাৰ লগে লগে অসমীয়া মোলৈ আহিলে এতিয়া মই অসমীয়াত লিখিলো নিউমেৰিক কাৰণে নিউমেৰিক লিখিলো আকৌ ঠিক হেইদৰে কন্ট্ৰোলটো আকৌ দুবাৰ প্ৰেছ কৰিলে ইংলিছত আহিলে আকৌ
কণ্ট্ৰলটো দুবাৰ প্ৰেছ কৰিলে অসমীয়াত আহিলে এনেকৈ আপুনি কাম কৰি থাকিব পাৰে এয়া হ'ল MS-ৰ 2007 MS-ৰ 2007ত আপোনাৰ অটোফন্টটো কাম কৰিব আৰু ঠিক সেইদৰে পেজ মেকাৰতো আপুনি চাব পাৰে মই এটা পেজ মেকাৰটো দেখুৱাই দিওঁ বাৰু পেজ মেকাৰটো ওপেন কৰিলে ইয়াতে একো কৰিব নালাগে আপুনি ওপেন কৰিলে টেক্সট টুল সিলেক্ট কৰিলে ক্লিক কৰিলে এতিয়া ইংৰাজীত আছে মই অসমীয়া মোডলৈ নিলো কন্ট্ৰলটো দুবাৰ প্ৰেছ কৰি এতিয়া চাওক কন্ট্ৰল ফৰ অলপ ডাঙৰ কৰি লওঁ So yet automatically change hoye so pacemaker jikono eta versionot 5 hok 6.5 hok 7 hok ei tinuta versionote check kora ase apnar tinuta versionote kam koribo autofont to etia ami wordot 2007 ot salu word 2007 ot salu the next ami sam ms or 2010 MS-ৰ 2010 বা তাৰ ওপৰৰ যিকোনো ভাৰ্চনত গীতাঞ্জলি লাইট বা যিবিলাক এইবিলাক পোষ্টস্ক্ৰিপ্ট ফন্ট হয় আগৰ পুৰণা পোষ্টস্ক্ৰিপ্ট ফন্ট এইবিলাক ফন্ট কাম নকৰে সো ইয়াতে কাম কৰিবৰ কাৰণে আমি কিছুমান নতুন ফন্ট সিলেক্ট কৰিছো এইবিলাক ফন্ট হল ইয়াত কাম কৰিবৰ কাৰণে আমি নতুন ফন্ট কিছুমান বনাইছো সো এইবিলাক হল ABTT গীতাঞ্জলি বা ABTT গণেশ এনে ধৰণে আছে So etia yate sauk ABTT Gitanjali P buli ase so e P to hol numeric font tar ago uporot okhomia akhor keta man ahise eitu hol tar thik uporot thoka font to ABTT Gitanjali font to hoy eta naam to dekha na pai kintu naam to dekha pabo karone apuni eta kaam koribo pare jot type koribo tate right click koribo font dot click koribo Gitanjali font to dekhai paise Gitanjali P eta naam bilak সম্পূৰ্ণ দেখা পাবো आपण এটো হল এনেকে সিলেক্ট কৰিব লাগিব অটো ম্যানুয়ালি কাৰণ ইয়াতে ফন্ট অটো চেঞ্জ মোডটো কাম নকৰে 2010 বা বেলেগ ভাৰ্চনত গতে অকল ওয়ার্ড 2007 ত যেহেতু কাম কৰে ওয়ার্ড 2010 ত কাম কৰিলে আপুনি ফন্ট বিলাক ম্যানুয়ালি সিলেক্ট কৰিব সো ইয়াতে মই এতিয়া ধৰক মই অসমীয়া টাইপ কৰি ফন্টটো সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত এতিয়া মই ধৰ গুৱাহাটী লিখো GUWAH capital T double I সো গুৱাহাটী অসম ইয়াতে ধৰক মই 1 2 3 যদি টাইপ কৰিব লাগে এটা অটোমেটিক্যালি নাহে গতিকে আপুনি সিলেক্ট কৰিব পাৰে বা ৰাইট ক্লিক কৰি ফন্টছত গলে ঠিক গীতাঞ্জলি ফন্টৰ তলত গীতাঞ্জলি P ফন্টটো থাকিব আপুনি 1 2 3 ইয়াত টাইপ কৰিব পাৰিব ঠিক এদৰে ইংৰাজী ফন্টৰ কাৰণে আপুনি ইয়াতে ইংৰাজী মোডত প্ৰথমতে গল কন্ট্ৰলটো দুবাৰ প্ৰেছ কৰি এটা ইংৰাজী যিকোনো এটা ফন্ট আপুনি সিলেক্ট কৰি দিয়ক ধৰক মই Arial font to select korilo Guwahati so yat edore koribo lagibo je apuni font bilak manually select koribo lagibo aru font kun bilak select koribo ABTT ৰে আৰম্ভ হোৱা ফন্ট বিলাক সিলেক্ট কৰিব লাগিব নরমাল আমি আগতে যিবিলাক গীতাঞ্জলি লাইট গীতাঞ্জলি বোল বা গীতাঞ্জলি পি লাইট এনে ধৰণৰ ফন্ট বিলাক যিবিলাক ইউজ কৰিছিলো ব্যৱহাৰ কৰিছিলো সেইবিলাক ফন্ট ইয়াতে ব্যৱহাৰ কৰিব নোৱাৰিব ইয়াত 2010 ত MS ৰ 2010 ত যেনেকৈ আপুনি কৰিছে 2013 আৰু 2016 তো একেই মই এবাৰ তথাপিও দেখাই দিও এতিয়া মই এটো ক্লোজ কৰো 2013 ওপেন কৰিলো ইয়াতো সেম হোম কিট হোম বাটনত আপোনাৰ আছে হোম টেবত আছে আপোনাৰ ফন্ট সিলেক্ট কৰা অপচনটো সো ফন্ট সিলেক্ট কৰিবৰ কাৰণে আপুনি ইয়াতে ফন্ট গীতাঞ্জলি পি ওপৰত ফন্টটো সেম হ'ব সিলেক্ট কৰি ললে ইংৰাজী মোডৰ পৰা অসমীয়া মোডলৈ গলো এতিয়া মই ৰামধেনু প্লাস বুলি লিখিম ৰামধেনু প্লাস অসমীয়া আচ্ছা জি নহ এতিয়া আকৌ 1 2 3 লিখিবৰ কাৰণে আপুনি সব ইয়াত আপুনি ফন্টটো ম্যানুয়ালি সিলেক্ট কৰিব লাগিব এতিয়া গীতাঞ্জলি লাইটৰ ঠাইত গীতাঞ্জলি ABTT গীতাঞ্জলি P টো সিলেক্ট কৰি দিব লাগিব এইদৰে আপুনি এতিয়া ধৰক মই ইয়াত যদি আকৌ ইংৰাজী ফন্টটো কৰিব বিচাৰো ইংৰাজী ফন্টটো আকৌ সিলেক্ট কৰি এৰিয়েল টো কৰি দিলো বা এৰিয়েল ব্লেক কৰি দিলো ধৰক ইংৰাজী RamdhenuPlus
সো এইটো হ'ল 2013 আৰু 2016তো হে একেই আপুনি ফন্ট ইয়াতে সিলেক্ট কৰিলো ইয়ামিনিটো কৰিলো RamdhenuPlus এতিয়া নিউমাৰিক লিখিবৰ কাৰণে ইয়ামিনিৰ ঠিক তলৰ ফন্টটো সিলেক্ট কৰিব লাগিব ফন্টত গলো ফন্টত ইয়ামিনি P2 সিলেক্ট কৰিলো এতিয়া 1 2 3 লিখিলে আহিব ইংৰাজী ফন্টৰ কাৰণেও সেম এটা ইংৰাজী ফন্ট সিলেক্ট কৰি দিয়ে এৰিয়াল নেৰোটো কৰিলো মই এটো 2016 ত চালো এতিয়া মই দেখাই দিব ওলাইছো আপুনি এক্সেলত কাম কেনেকৈ কৰিব বহুতে সুধি আছিল এক্সেলত কৰিব পাৰে নে নোৱাৰি বহুতে নোৱাৰি বুলি ভাবিছিল গতি এক্সেলত কেনেকৈ কৰিব মই 2007 ত প্ৰথমতে দেখাম 2007 ত আপুনি মনত ৰাখিব গীতাঞ্জলিৰ আগৰ পুৰণা ফন্ট বিলাক আৰু নতুন এবিটিডি ফন্ট দুইটাই কাম কৰিব পাৰিব এমএছৰ 2007 বা এক্সেল 2007 ত সো এক্সেলত এতিয়া কৰিবৰ কাৰণে মই ধৰক এটা টেবত মই ইয়াতে দেখালো ইয়াতে ফন্টটো আপুনি সিলেক্ট কৰক ধৰক মই এবিটিডি অঞ্জলি ফন্টটো সিলেক্ট কৰিলো ফন্ট সাইজ অলপ বঢ়াই লওঁ 16 মান কৰি দিলো ইয়াতে মই দেখিম ধৰক RamdhenuPlus ইয়াতে ধৰক নিউমাৰিক কিবা এটা লিখিম মই ধৰক 1 2 3 কিবা এটা লিখিম সো নিউমাৰিক ফন্টৰ কাৰণে অঞ্জলি P2 সিলেক্ট কৰিম এটা ধৰক মই 1 2 3 4 5 6 কিবা এটা লিখি দিলো সো এনেকে ধৰণে আপুনি লিখিব পাৰিব এতিয়া ইয়াতে ধৰক আৰু বাকি যদি এনেকৈ আপুনি কলমটো যত যি লাগে নিউমাৰিক লাগিলে এইবিলাক কৰিব পাৰে এখিনি মই ডিলিট কৰি দিও এতিয়া যেটো ফন্টটো এক্টিভেট হৈ গল এতিয়া মই ইয়াতে আপুনি ধৰক RamdhenuPlus বুলি এটা অসমীয়া শব্দটো লিখিম ইয়াতে ধৰক কিবা এটা মাৰিলো ইয়াতে ইংৰাজী বুলি লিখিলো ইয়াতে কিবা এটা আখৰ লিখিলো ইয়াতে ধৰক হিন্দী বুলি মাৰিলো ইয়াতে কিবা এটা মাৰিলো এনেকে ধৰণে আপুনি কৰিব এবিটিটি ফন্টৰ বাহিৰেও আপুনি ইয়াত এখিনি যদি আপুনি গীতাঞ্জলি নরমাল ফন্টটো ব্যৱহাৰ কৰিব বিচাৰে কৰিব পাৰে মই ধৰ এখিনি গুটেখিনি সিলেক্ট কৰি আপোনাক দেখুৱাই দিও গীতাঞ্জলি বোল ফন্টটো এটো সব আৰু এটো গীতাঞ্জলি P বোলটো মই সিলেক্ট কৰি ৰাখম font size to 16 কৰি দিলে এনেকে ধৰণে আপোনালোকে এক্সেল 2007 ত কাম কৰিব পাৰিব আৰু ঠিক হেইদৰে এক্সেল মই 2010 বা 16 ত দেখাই দিও বাকি একেই সকলোতে একে ধৰণৰ হ'ব মাত্ৰ ডিফাৰেন্স এইটো যে 2007 ত আপোনাৰ দুইটা ফন্টে কাম কৰিব কিন্তু 2010 ৰ ওপৰ 10 বা তাৰ ওপৰ যিকোনো ভাৰ্সন 10 13 16 19 যিকোনো যিকিটা ভাৰ্সন আছে সো এই গুটেই ভাৰ্সন বিলাকত আপোনাৰ আগৰ গীতাঞ্জলি ফন্ট বিলাক কাম নকৰিব এবিটিটি ফন্ট খিনি ইউজ কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব সো এবিটিটি ফন্ট খিনি মই ইয়াতে ধৰক অঞ্জলি এতিয়া ধৰক দেবাংগী ফন্টটো ব্যৱহাৰ কৰিলো ইয়াতে মই ইয়াতে দেবাংগী ফন্টৰ তলৰ ফন্টটো ব্যৱহাৰ কৰিম আপোনাৰ মানে দেবাংগী P এতিয়া মই খিনি ক্লিয়াৰ কৰি দিলে এতিয়া এইখিনি গুটেইখিনি অসমীয়া ফন্ট টাইপ কৰিব পাৰিব এতিয়া ইয়াতে ধৰক মই এনেকে ধৰণে আপোনালোকে টাইপ কৰিব পাৰিব
এতিয়া মই এইটো 2016ত দেখালো আপোনালোকে 2010 হওক বা 2013তো বা 1921 যিবিলাক আছে প্ৰতিটোতে আপোনালোকে এনেকৈ ধৰণে ABTT ফন্টখিনি সিলেক্ট কৰি পিনে আপোনালোকে টাইপ কৰিব পাৰিব নিউমাৰিকৰ কাৰণে আপোনালোকে দেবাংগী পি বা গীতাঞ্জলি পি থকা লাষ্টত পি থকা ফন্টছ বিলাক সিলেক্ট কৰিব আৰু যিবিলাক ঠিক পি ফন্টৰ ওপৰত যিটো ফন্ট আছে সেইবিলাক ফন্ট আপোনালোকে নৰ্মেল আখৰৰ কাৰণে সিলেক্ট কৰিব আৰু ইংৰাজী আখৰটোতো জানেই যিকোনো এটা ইংৰাজী ফন্ট সিলেক্ট কৰি ল'লে হ'ল আৰু সাধাৰণতে কেলিব্ৰিটো সিলেক্ট কৰাই আছে ধৰক ইয়াতে আপোনালোকে বেলেগ ফন্ট লাগিলে বেলেগ সিলেক্ট কৰি ল'ব এতিয়া মই থুলমূলকৈ আৰু এটা বস্তু দেখুৱাই দিওঁ PowerPoint 2007ত প্ৰথমতে দেখুৱাম 7তো হেকেই আপুনি ফন্ট ইয়াতে যিকোনো ফন্টে সিলেক্ট কৰিব পাৰিব যেনেকৈ ধৰক ABTT ফন্টখিনি সিলেক্ট কৰিলেও কৰিব পাৰে বা আপুনি নৰ্মেল গীতাঞ্জলি লাগি মই গীতাঞ্জলি বল ফন্টটো সিলেক্ট কৰিছোঁ ফন্ট সাইজটো ইয়াতে 44 আছে আচ্ছা ঠিক আছে হ'ব এতিয়া মই অসমীয়া মোডত গ'লো এতিয়া ধৰক এনে ধৰণে আপোনালোকে টাইপ কৰিব পাৰিব ইয়াতে ধৰক আৰু যদি নিউমাৰিক লাগে ইয়াতে আপুনি নিউমাৰিক ফন্টটো আপুনি সিলেক্ট কৰি ল'ব পাৰে গীতাঞ্জলি এতিয়া ধৰক 1 2 3 আপুনি টাইপ কৰিব পাৰিব ঠিক সেইদৰে আপোনাৰ ইয়াৰ ঠাইত ABTT ফন্টখিনিও সিলেক্ট কৰিব পাৰিব আৰু ABTT ৰাহুল গীতাঞ্জলি পিটো মই সিলেক্ট কৰি দিম ইয়াতে এনেকৈ ধৰণে ABTT ফন্ট বা গীতাঞ্জলি ফন্ট দুয়োটাই আপুনি PowerPoint 2007ত ব্যৱহাৰ কৰিব পাৰিব আৰু ঠিক তেনেদৰে PowerPoint 10 13 16 সকলোতে একে গতিকে ইয়াত আপুনি ফন্টটো মেনুৱেলি সিলেক্ট কৰিবতো লাগিবই আৰু মাত্ৰ গীতাঞ্জলি ফন্টটো নহয় ABTT গীতাঞ্জলিবিলাক সিলেক্ট কৰিব লাগিব এতিয়া মই ধৰক ABTT কালিকাটো কৰিলোঁ অসমীয়ালৈ যাব লাগিব ইয়াতে পইলেপ্লৰ লটো অহা নাছিলে আমি ABTT ফন্টত যদি আপোনাৰ কিবা ক্যাৰেক্টাৰ নাহে আপুনি এটা কাম কৰিব সেটিংছত গৈ পেজ মেকাৰ মোডৰ ঠাইত এডব CS মোডত আপুনি বা টু টাইপ মোডত আচলতে টু টাইপ মোডত ক্লিক কৰি ল'ব তেতিয়া হলে যিটো ক্যাৰেক্টাৰ নাহে হেতু আহি যাব এতিয়া ধৰক প্লাসটো লিখোতে পইলেপ্ল লটো অহা নাছিলে আৰু আকাৰডাল বা কোনবাডাল অহা নাছিলে আৰু আকাৰডাল আহিছিল এই পৰ আজডাল অহা নাছিলে গতিকে আপুনি প্লাস লিখিবৰ কাৰণে এতিয়া ধৰক যিটো অহা নাছিল এতিয়া আহি গ'ল মই কেনেকৈ কৰিলো আকৰবাৰ দেখাই দিছো আপুনি সেটিংছত এডব CS মোডত ক্লিক কৰি ল'ব বাস এইখিনি কথা গতিকে আৰু নিউমাৰিকৰ কাৰণে একেই এতিয়া কালিকা মই পি সিলেক্ট কৰিলো 1 2 3 আৰু PowerPoint আপোনালোকে যিকোনো ভাৰ্চনতে এতিয়া এনেকৈ ধৰণে আপোনাৰ ABTT ফন্টখিনি সিলেক্ট কৰি কাম কৰিব পাৰিব আৰু ইয়াতে মই আৰু এটা বস্তু দেখুৱাই দিওঁ ধৰক MS ৰ 2007তে হওক বা যতে নহওক 2007ত যদি আপুনি হিন্দী টাইপ কৰিব বিচাৰিছে মই অসমীয়াটো কৰি দেখুৱালে হিন্দীটো টাইপ কৰে হওক কেনেকৈ কৰিব সো হিন্দী টাইপ কৰিবৰ কাৰণে মই এটা কিবোৰ্ড লেআউট সিলেক্ট কৰিলো হিন্দীৰ আৰু হিন্দী ৰামধেনু ফন্টত সিলেক্ট কৰিলো এতিয়া হিন্দী ৰামধেনু ফন্টত সিলেক্ট কৰি আমি চাণক্য ফন্টটো প্ৰথমতে সিলেক্ট কৰিম চাণক্য ফন্টটো এতিয়া মই সিলেক্ট ক আহিব RamdhenuPlus ইয়াতে আপুনি ফন্ট সাইজৰ কথা নাই আপুনি 1 2 3 ইংলিছতো লিখিব পাৰে অসমীয়াটো হিন্দীটো লিখিব পাৰে হিন্দীত লিখিবৰ কাৰণে ৰাইট সাইডৰ আমাৰ কিবোৰ্ডত যেটো কিপ্যাড থাকে নিউমাৰিক কিপ্যাড থাকে সো নিউমাৰিক কিপ্যাডত আপুনি টাইপ কৰিলে হিন্দীত আহিব আৰু নহলে ইংৰাজীত আহিব গতিকে এনেকৈ ধৰণে টাইপ কৰিব পাৰিব এতিয়া আমি চাওঁ MS ৰ 2010 13 বা 16ত আমি হিন্দী কেনেকৈ ধৰণে টাইপ কৰিম সো হিন্দী টাইপ কৰিবৰ কাৰণে এইটাত আমি ফন্ট সিলেক্ট কৰিব লাগিব এশিয়ান চম্পক ফন্টটো বা এশিয়ান দি আৰম্ভ হোৱা যিকোনো ফন্ট আমি ব্যৱহাৰ কৰিব পাৰিম সো এশিয়ান চম্পকটো আমি প্ৰথমতে সিলেক্ট কৰিলো আৰু ৰামধেনুত আপুনি হিন্দীটো ল্যাঙ্গুৱেজত সিলেক্ট কৰিলো এটা আৰু হিন্দী এশিয়ান ফন্টত সিলেক্ট কৰি ল'ব লাগিব এতিয়া আমি টাইপ কৰিম ক খ
গ এতিয়া চাওক গটো মাৰোতে জ আহি গৈছে তাৰমানে কিবা এটা চেঞ্জ হৈ গৈছে ঘ ঙ এনেকুৱা ধৰণৰ প্ৰব্লেম পাব পাৰে এইটো প্ৰব্লেম কিয় হয় মই আপোনাক কৈ আছোঁ এইটো এনেকুৱা ধৰণৰ প্ৰব্লেম হ'লে আপুনি ফাইলত গৈ অপশ্যনত যাব ৱৰ্ড অপশ্যনৰ প্ৰুফিং এই প্ৰুফিঙত ক্লিক কৰিলে ইয়াৰ প্ৰথমতে আছে অটো কাৰেক্ট অপশ্যনত গৈ আমি অটো কাৰেকশ্যনৰ যিমানবিলাক সিলেক্ট কৰা আছে গোটেইবিলাক আনসিলেক্ট কৰি দিলোঁ এইবিলাকো ৰিপ্লেচ এইবিলাকো ডিসিলেক্ট কৰি ৰাখিব সো এতিয়া মই ধৰক ক খ গ ঘ ঙ এতিয়া চাওক গটো জ হৈ অহা নাই ঘ ভালদৰে আহিছে সো এনেকুৱা ধৰণৰ প্ৰব্লেম হ'লে আপুনি যদি এইচএন চম্পকত টাইপ কৰিছে সেটিংটো আকৰবাৰ চাই ল'ব ল্যাঙ্গুৱেজত ধৰক মই যিকোনো এটা হিন্দী ফনেটিকে ইউজ কৰিলোঁ বা যিকোনো এটা কিবোৰ্ড লেআউট ল'লোঁ আৰু সেটিংছত চাওক আপোনাৰ এচিয়ান ফন্টত সিলেক্ট কৰাটো ইম্পৰ্টেণ্ট সো এচিয়ান ফন্টত এতিয়া ধুনীয়াকৈ আহিব ক খ গ ঘ তাৰপিছত 1 1 2 3 4 এইবিলাক আহিব এতিয়া মই ধৰক ৰামধেনু প্লাছ লিখিম ৰামধেনু প্লাছ এনেধৰণে আপুনি লিখিব পাৰিব আৰু বাকি 16 13 এইবিলাকতো একে ধৰণৰে আপুনি ব্যৱহাৰ কৰিব পাৰিব আৰু যেনেকৈ আমি এক্সেলত অসমীয়া টাইপ কৰিছিলোঁ ইয়াতে তাতো সেই ধৰক 2007 এক্সেলত যদি হিন্দী টাইপ কৰিব লাগে এক্সেল 2007ত হিন্দী টাইপ কৰিব লগা হ'লেও একেটাই কৰিব লাগিব আমি চাণক্য ফন্টটো বা এচিয়ান ফন্ট দুইটাই ব্যৱহাৰ কৰিব পাৰিম মই চাণক্য ফন্টেৰে দেখাই দিওঁ চাণক্য ফন্টেৰে এতিয়া সেটিংছত চাওক চাণক্য ফন্টেৰে কৰিবৰ কাৰণে আপোনাৰ হিন্দী ৰামধেনু ফন্টত সিলেক্ট কৰিব লাগিব তাৰমানে পুৰণা ফন্টবিলাকত হিন্দী ৰামধেনু ফন্ট নাম দিয়া আছে সো ইয়াতে চাণক্য ফন্টত মই যদি টাইপ কৰোঁ ৰামধেনু প্লাছ এনেধৰণে সিলেক্ট কৰি টাইপ কৰিব পাৰিব আৰু ইয়াতে আপুনি ধৰক এচিয়ান ফন্টে যদি সিলেক্ট কৰিব বিচাৰে এচিয়ান ফন্টেদিও কাম কৰিব পাৰিব ধৰক মই এচিয়ান ফন্ট এটা সিলেক্ট কৰোঁ এচিয়ান চম্পক ফন্টটো এচিয়ান ফন্ট সিলেক্ট কৰাৰ লগে লগে আমি ইয়াতে এচিয়ান ফন্টত ক্লিক কৰি ল'ব লাগিব সেটিংছত তো এতিয়া মই ৰামধেনু প্লাছ লিখিম এইদৰে আপুনি ধৰক ইয়াতে মই যদি ক খ গ ঘ লিখোঁ বিশেষকৈ ক খ লিখাৰ পিছত গটো হলনি হৈ যায় ইয়াতে আপুনি হলনি হৈছে নে নাই চাওক যদি হয় ক লিখিলোঁ খ গ ঘ ইয়াতে হলনি হোৱা নাই তাৰমানে ভালদৰে কাম কৰিছে এতিয়া MS Word 2013ত কেনেকৈ হিন্দী টাইপ কৰিব ইয়াতে এচিয়ান ফন্টটো সিলেক্ট কৰিব লাগিব এচিয়ান চম্পক মই সিলেক্ট কৰিলোঁ এতিয়া আমি এক্সেল 2010 বা 2013ত চাব পাৰোঁ 2013ত চাম এতিয়া এটা সেল য'ত আমি ফন্টটো সিলেক্ট কৰিবৰ কাৰণে ধৰক এচিয়ান চম্পক ফন্টটো সিলেক্ট কৰিলোঁ আৰু ইয়াতে কিবোৰ্ড লেআউটটো প্লাছ আপোনাৰ ফন্ট কোনটো সিলেক্ট কৰিম এচিয়ান হিন্দী এচিয়ান ফন্ট এতিয়া ইয়াতে টাইপ কৰি ক খ গ ঘ ঙ ৰামধেনু প্লাছ
এনেকৈ ধৰণে আপোনালোকে টাইপ কৰিব পাৰিব আৰু ইয়াতে যদি নিউমাৰিক 1 2 3 লিখিব বিচাৰে 1 2 3 একেলগে আহি যাব সো বাকি 2010 হওক 13 16 সকলোতে এনেকৈ ধৰণে টাইপ কৰিব লাগিব সো আজি ভিডিঅ'টো ইমানতে সামৰিব ওলাইছো ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ